নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ডিম আৰু মেগী ৰেচিপি। ডিম আৰু মেগীৰে কেনেকৈ এটা সুন্দৰ ৰেচিপি বনাব পাৰি সেইটো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাইছোঁ। আপোনালোকে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া বিলাহী লৈছোঁ, তাৰপৰা এয়া পিঁয়াজ সৰু সৰুকৈ দুটা কুটি লৈছোঁ, জলকীয়া কেঁচা জলকীয়া দুটামান লৈছোঁ, নিমখ হালধি, এয়া মেগী আৰু মেগী মছলা গোটেইখিনি দিয়া নহয়, তাৰ 2 পেকেটমান দিয়া হ'ব। এইখিনি অকণ ছাইড কৰি ৰখা হ'ব, দিয়া হ'ব। তাতে অকণমান জালুক প্ৰেছ কৰি ৰাখিছোঁ। এয়া মিক্সি জালুক প্ৰেছ কৰি ৰাখিছোঁ, জালুক দিব লাগিব যিহেতুকে এতিয়া ঠাণ্ডা ছিজন। এয়া ইয়াত ডিম ইয়াতে ৰাখিলোঁ। এতিয়া কেৰাহীটো গৰম হৈছে, তেল দিম। তেল বাছি দিব নালাগে বাৰু, ডিমটো ভাজিব পৰাকৈ। এতিয়া ডিম 5টা দিবলৈ লৈছোঁ। এয়া ডিম আমি ৰেডি কৰি লৈছোঁ। এতিয়া ডিমখিনি ভাজি দিছোঁ ভালকৈ। অকণমান নিমখ দিলোঁ, নিমখ আৰু হালধি জোখত দি এতিয়া ডিমটো ভাজি পেলাব লাগিব। ভাজি পানী ডিমটো কাঢ়ি ৰাখিব লাগিব, ৰাখি আকৌ পিঁয়াজখিনি দিব লাগিব। প্ৰথমতে ডিমটো বনাই ল'লোঁ আমি। এয়া ডিম ৰেডি হৈছে, কাঢ়ি ৰাখিব লাগিব এতিয়া। নেক্সট তেল দিবলৈ লৈছোঁ। এতিয়া প্ৰথমতে পিঁয়াজখিনি দিম। এতিয়া ৰেডি হৈছে, এতিয়া পিঁয়াজখিনি দিম। প্ৰথমতে তেলখিনি গৰম হৈছে, পিঁয়াজটা দিম, বেছি নিদিওঁ কাৰণ আমি জালুকীয়া বনাবলৈ লৈছোঁ। 2-এটা কেঁচা জলকীয়া দিছোঁ। পিঁয়াজখিনি যেতিয়া ব্ৰাউন কালাৰ হ'ব, তাৰপিছত আমি বিলাহীটো গলাই ল'ম তাতে দি। সেই গলাই লোৱাৰ পিছতে মেগীখিনি দিম। আমি ষ্টেপ বাই ষ্টেপ দেখাম। এতিয়া অকণমান ৰ'ব লাগিব পিঁয়াজখিনি সিজালৈকে। এতিয়া পিঁয়াজখিনি হৈ গৈছে, এতিয়া আমি বিলাহীটো দি দিম। বিলাহীটো অলপ গলাই ল'ম। অলপ ভাঙি লৈছোঁ, তাৰপিছত আমি ইয়াতে ঢালি দিম। মেগীখিনি দি দিম, দি ভালদৰে ভাজি ল'ম। মেগীখিনি আৰু বিলাহীখিনি যাতে ভালদৰে মিক্স হয়, ভালদৰে ভাজিব লাগিব। ইয়াত ভাজি লৈছোঁ, ভালদৰে আৰু অলপ সময় লাগিব, কমেও 2-3 মিনিট সময় ভাজিব লাগিব। এতিয়া 3-4 মিনিট ইয়াতে এনেকৈ কৰি ৰাখি থৈছোঁ, ৰাখি থ'ব লাগিব। তাৰপিছত এতিয়া হৈ গৈছে, মেগীখিনি বনিছেগৈ। এতিয়া আমি ইয়াতে নিমখ হালধি আদি দিম বস্তুবিলাক। এতিয়া হৈ গৈছে মেগীখিনি সিজিছে। এতিয়া মই ইয়াতে মছলা দিম। মেগী মছলা 3 পেকেট দিছোঁ। ইয়াতে অকণমান নিমখ দিম আৰু অকণমান হালধি দি দিছোঁ। মিক্স কৰিম। প্ৰায় হৈ গৈছে। এতিয়া আমি অকণমান গৰম পানী ইয়াতে দি দিম। গৰম পানী এতিয়া অকণমান পানী দি দিম। ইয়াতে পানী দি দিম। পানীটো সিজি পানী অলপ শুকাব দিম। পাছতে আমি জালুকখিনি দি দিম। অকণমান জালুক দিম, জ্বলা হ'লে খাই খুবেই ভাল লাগিব। এতিয়া আমি গৰম পানী অকণমান দিলোঁ, দি এতিয়া মিক্স হ'ব। অলপ দেৰি যাওক, 3 মিনিটমান ৰাখি থওঁ। ইয়াতে ঢাকি দিলোঁ। 3 মিনিটৰ পিছত আকৌ দাঙিম। এতিয়া মেগীখিনি হৈ গৈছে, 3 মিনিটমান প্ৰায় সময় হৈ গ'ল। এতিয়া আমি ইয়াতে জালুক দিম। জালুক অকণমান দি দিম, যিহেতুকে এতিয়া ঠাণ্ডা ছিজনত জালুকটো খাই ভালেই লাগে। 2-3 মিনিটমান এতিয়া ঢাকি ৰাখিছোঁ। তাৰপিছত আকৌ নেক্সট এতিয়া মেগীখিনি হৈ গৈছে। এয়া অকণ গ্ৰেভি টাইপৰ হৈ গ'ল, পানীটো শুকালে। তাৰপিছত ইয়াতে আৰু এতিয়া আমি ডিম দিম। ডিমখিনি ভাজিম ইয়াত।
ঢাকি ৰাখিম যাতে ডিমখিনি অলপ হৈ গৈছে ডিম আৰু মেগী মিক্স হৈ গৈছে আৰু এতিয়া বাকী থকা পিঁয়াজখিনি কেঁচা পিঁয়াজখিনি দি দিছোঁ শেষত ডিম আৰু মেগী জালুকীয়া ৰেডি হৈ গৈছে এতিয়া ঢাকন দিলোঁ ৰেডি আমি এতিয়া ইয়ালৈ দিছোঁ এতিয়া খাব লাগিব গোন্ধটো খুব ধুনীয়া আহিছে কিন্তু খাবলৈ কেনেকুৱা হয় আপোনালোকক জনাম খাই প্ৰথম আমাৰ দেহাই খাব দেহা তুমি খোৱাচোন কেনেকুৱা হৈছে ক'বা কেনেকুৱা যাওঁ ভাল হৈছে খোৱা প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ চেনেলটো যদি চাই আপোনালোকে ভাল পালে ভৱিষ্যতে নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব